সোণজনী, মোৰ মৰম লগা দেহাজনী বুলি মাতিব পৰা কোনো নাথাকিলে জীৱনটোৰ যেন কোনো অৰ্থই নাই, মানে বেকাৰ লাইফ। আঙুৰ টেঙাৰ শিয়ালটোৰ দৰে নিজকে দিয়া মিছা আস্থা, চিংগল লাইফ ইজ দ্য বেষ্ট লাইফ। কিন্তু জানা, তুমি দিয়া মিছা প্ৰতাৰণাবোৰ আজি মোৰ বাবে অকলে অকলে সঁহাৰ খোৰাক হৈ পৰিছিল। কিমান সুন্দৰকৈ সজাই পৰাই ক'ব পাৰিছিলা মিছা কথাবোৰ। ইনবক্সৰ পুৰণি মেছেজবোৰ চালে অনুভৱ হয় মানৱ প্ৰাণীটো কিমান আচৰিত। তোমাৰ পুৱাৰ গুড মৰ্ণিঙৰ পৰা ৰাতিৰ গুড নাইটলৈকে তুমি মোক কিমান মিছ কৰিছিলা তাৰ চাগে কোনো হিচাপেই নাই। কেতিয়াবা খং উঠিছিল, ইমানো মিছ কৰা নে মোক। কিন্তু আজি বুজিব পাৰিছোঁ, তোমাৰ সেই মিছাতে কোৱা মিছ ইউ মোৰ বাবে কেতিয়াবা গভীৰ হৈ পৰিছিল। অনুভৱ হৈছিল তুমি বিহীন চাগে জীৱনটো আধৰুৱা মোৰ। তুমি নাথাকিলে চাগে নোৱাৰিমেই চাগে জীয়াই থাকিব। এৰা, তুমিতো মোৰ নহলা, হয়তো ময়ো তোমাৰ দুৰ্দান্ত প্ৰেমিক হ'ব নোৱাৰিলোঁ। তুমি এতিয়া সুখতেই আছা, লাগিলে দুখতেই আছা,